অঁ তহঁত কেইজনে উঠিলিয়ে তাৰমানে উঠিলোঁ নুঠি শুই থাকিব পাওঁ না কেকাই অঁ কেকাই এই কেকাইটো যে ক'লে গ'ল অঁ এটা নেবি কেকাই অঁ কেকাই তাৰমানে কালি ৰহিমু খুলালিকজনী আহিলে অঁ এটালৈ ফোনকে এটা কৰি দিম হেল্ল' সঁচাকৈ নে কি এটা এটা আহি গ'ল এই ৰহিমু খুলালিকজনী আহি গ'ল এটা আহি যা কণী এটা ভাজি খাই লওঁ ৰ একদম লমুকৈ গৈছোঁ অঁ ভজা কণী জ্যোতি পাছতো ল'ব পাৰিবি এটা বুকুত ফুলি থকা ফুলৰ সুবাস যদি অইনে লয় যৌৱনৰ জানো হোৱাত পাবি এটা শেষা একদম বিচুটিকৈ সঁচা কথা কোৱা এটা এই আমি ওলাইছোঁগৈ পালোঁগৈ এটা এই জলফাং কেকাইটো একোটোকে বুজি নাপায় দেই ঘৰত দুজনী আলহী আছেহি কিবা এটাতো খুৱাব লাগিব অঁ এই গমঠি বাইচাকে মাছ এজনী অনুৱাং এজনী কাটি বাছি দে কি মাছ ৱাও মজা লাগিব দেই খাই মাছজনী কটা হ'ল নাই হোৱা কেকাই মাছজনী কটা হ'ল না অঁ কাটিছোং ৰ হয় কেকাই এতিয়ালৈকে মাছজনী কটা নাই খাম কেতিয়া অঁ কাটিছোং ৰ অঁ এই ভনী কথা এটা এই ৰৌ যে অনা হ'ল নাই হোৱা এই খৰিচাৰ লগতে দি দিবি কেকাই বৰ ডাঙৰ মাছ এজনী কাটিছচোন ভনী বৰ ডাঙৰ মাছ এজনী পালোঁ চাক খাবি দেই খাম ক তই ডাঙৰ চকল মোক দিবি দেই ইয় ভনী খাবি ক এচকল কি দুচকল খাবি না কেকাই আমি যে খাই বৈ আজি যামগে ক অ' ভনী যাবিগে না যামগে আজি থাকিব নোৱাৰ আজি নোৱাৰো থাকিবলৈ অ' ঘৰত কিবা কাম আছে না কাম আছে অ' হ'ব যাবিগে বাৰু যাংগে কাটি থাক ভিনিয়েতে আহিলি বহি বই এইবাৰ কেইদিনমান থাকিবি হ'বলা থাকিম থাক লাগিলে দুনুমালকে মই থৈ আহিমগৈ থৈ আহিবিগে ক খোলালি থৈ আহিব আমাৰ আটাই ন একদম বুলেটত থৈ আহিব চিন্তাই নকৰিবি ভিনি তামোল দে যি হ'লেও ভিনিয়েতৰ বাও না এয়া যে বাও ক
মোৰ যে বেয়া কেলেহে ক কি কবি আৰু তহঁতৰ কি এজনী বৰ মন খাইছিলে কয় কোন যে কৈছ নাই নহ'লগে বাকীখিনি নকওঁগে বাকীখিনি ক'লে যে এটা গোটেইখনে কান্দিব ক ডেকালখনে কান্দিব নে বুঢ়াখনো কান্দিব ন ডেকালখন বাদ দে না এই এটা সেইজনী ধনী গাঁৱৰ ডেকালৈ পালে আগতে পতাইছিলি যে ধনী গাঁৱৰ ডেকালৈ পালে এতিয়া তুমি আৰু এইদিগিহে জোখা লগা মোবাইলটো যে পৰিলে খোলালি ভাগিলে নেকি নাই বগা পৰিয়ে থাকে ইমান চিধাতে মোবাইল যেতিয়াও লৈ নুফুলেও হ'লচোন এনেকুৱা এটা মোবাইল লৈ নাথাকিলে ধুনীয়া ডেকা ল'ৰা বাদেই যাতেকে কেটেঙা মেটেঙা আদি পাত্তাই নিদিয়ে হয় নাই খোলালি বৰ ভাষা লগাই লগাই কথা ক'ব জানো দেই খোলালি আমি যাওঁগে আৰু যাওঁগে না বৈ আটা গৈ থাকোঁ আৰু ভিনি আকৌ আহিবি ক আহিম আটা কিটো চিন্তা কৰি আছ আটা এইখন এতিয়া কি ব্ৰইলাৰ ফাৰ্ম বুলি খোলা হৈছে না এটা ব্ৰইলাৰ ফাৰ্ম বুলি বনাই থৈছোঁ পোৱালিও 500 ভালো ভুৱা খাজে আটা বৰ বাও কাম কৰিলি আজিকালি দিনৰ ল'ৰাও পঢ়া শুনাও কোৱা চাকৰি বাকৰি পাবলৈতো নাই এনেকৈ মীন পালন পশুপালন এইবিলাকে নকৰি আজিৰ দিনত শিক্ষিত নিবনুৱাসকলে কৰিবনো কি আৰু আমাৰ ভনী জ্যোৎস্না যে এই জ্যোৎস্নাও ছাগলী ফাৰ্ম এখন খোলোঁ বুলি দবাই আছে তাকে টকা পইচাৰ কথা চাং কিমান গোটাব পাৰোঁ প্ৰথমতে 2-3জনীমান লৈ পিনি হ'লেও ছাগলী ফাৰ্ম এখনি খুলি দিব লাগিব আটা এখন খুলিম বৰ পৰা হ'ল বুজিছ এতিয়া ব্ৰইলাৰ ৰখীয়াও হৈছে এই বোলে তাৰ কথা অকণমান চিন্তা কৰিবলৈ হৈছে আৰু সময় অকণ পাওঁ সেইজনীৰ কথা চিন্তা কৰিবলৈ সুবিধা হৈছে তাৰমানে হৈছে এটা বাৰু কথা দেই এক গুলিমে দু চিকাৰ কি কবিও এটা আমও একে গতিয়েই কিটোহে আমকো সেইজনীয়ে খাই দিলে ক'লে যাতা খাই দিলে শুংটিও মনত পৰে খাংটিও মনত পৰে কেনিবা দেখি যোৱা আগতেও মনত পৰে লাগিলে আকৌ সেইজনী আমাক বাউৱে নেপায় এটা এই কথা ভীষণ তেন্তে হয়তো কোৱা এটা খাই দিলে এটা কলিজা এফাল খাই দিলে এইজনীয়ে এটা এইজনীয়েই গোটেই কলেজ খাই দিলে এইজনী না শেৱালি বোলে দিনা এটা এইজনীয়েতো এইজনীয়ে আমাক কলিজা এফাল খাই দিলে এটা ফটোটো লোৱা এটা কোনটো হৈ খালে হয় নাইকিয়া খাল দুখীয়া খালে নেকি এটা এইখিনি খাল নহয় এটা এইডোখৰ খালে সেই দাদা যি হ'ব পাছত দেখা যাব নহয় বৰ বেছি চিন্তা কৰি নাথাকিবি এটা লক্ষীমা আহিলি আহিলিম তোক কেকাই বহিয়া কেকাই এইপিনে শুনচোন কচোন কি কথা আছে মইতো এতিয়া ডিগ্ৰীটো কমপ্লিট কৰিমেই ভাবিছোঁ সৰুকৈ হ'লেও এখন ছাগলী ফাৰ্মকে খোলোঁ নেকি য'ত মোৰ এটা বহুদিনীয়া থুপাই থোৱা সপোন জড়িত হৈ থাকিব তই কি সপোনৰ কথা ক'লি ঐ ইনকাম অকল ইনকামেই নহয় যাক কয় আত্মসংস্থাপন বা ছাগলী ফাৰ্ম ইমান সহজ কথা এজনী থলুৱা ছাগলীৰ দাম কিমান তই
জানো সেইবোৰ চব জানো কেকাই। এটা 3 দিনীয়া প্ৰশিক্ষণ যে ল'লোঁ, তই পাহৰিলে নেকি? এই দুহাদৰ আপডালত মহিলাসকলে ছাগলী কেনেকৈ তুলিব লাগে সেইবোৰ চব জানো কেকাই। তাৰমানে তোৰ এই পশুপালনৰ কাৰণে 50,000 টকা লাগিব। লাগিব তোক। আত্মসংস্থাপনৰ এটা বাটটো দেখুৱাবি তই, শেখাই ক। যিটো নেকি গোটেই সমাজখনতে এটা আদৰণীয় পদক্ষেপ হৈ ৰ'ব। কেকাই, তই যেনে তেনে 50,000 টকা বিচাৰ না। 50,000 টকা বিচাৰিলে ক'ত পাবি ভনী? 50,000 টকা অলপ কথা নহয়। তোক কলেজত পঢ়াওঁতে শুনাওঁতেই ঢেৰ টকা খৰচ হৈছে। হ'ব ভনী, হ'ব। এইটোৱে যেতিয়া তোৰ সপোন, মই য'ৰ পৰা হ'লেও 50,000 টকা যোগাৰ কৰিম। নিয়ৰ জ্যোৎস্না, আজিকালি কি কৰিছ? এক্সাম ৰখাৰ পাছত বহুত দিনৰ মূৰত লগ পাইছোং দেই তোক। নিয়ৰ হয়তো ক। নিয়ৰ কিনাৰলৈ যাম, অলপ কথাকে পাতোঁ। মই যে এইকেইদিন খাইছোং, শুইছোং, ফুৰিছোং, একদম গাৰ্লফ্ৰেণ্ডৰ লগত বিন্দাছ এনজয় কৰিছোং দেই। হয় না নিয়ৰ, বৰ বাৰু কথা হৈছে দেই। এক্সাম দিটো শেষ কৰি লওঁ। তই এতিয়া কি কৰিছ? জানিছ নিয়ৰ, মই এখন ছাগলী ফাৰ্ম খুলিছোঁ। ছাগলী ফাৰ্ম? তাকো যদি ছোৱালী মানুহে। হয়তো ক নিয়ৰ। নিয়ৰ, তেনেহ'লে মই যাওঁ দেই, মোৰ দেৰি হৈছে। যা যা। আৰে খং নুঠিব? মৰমলেণ্ডত পানী বাঢ়িছে, আমিহে যাব পৰা নাই। হয় দেই সঁচাকৈ। যাম আকৌ এদিনকৈ সেইখনো। তহঁত দুজনী আহি পালি? ইয়াতে বহি দে আকৌ। নাঙল পিঠা চাউল ইমানখিনিহে না? ইমানখিনিয়ে হ'বচোন। ঐ পৰি, নাঙল পিঠা খাবলৈ আলহী মাতিছে নেকি? নাই দেই, এইকেইদিন আলহী দিব মানে। নাই দে, এইকেইদিন চবেই হালোৱা। মৰমলেণ্ডলৈ আমাক যাব নিদিলেও আমি যেনো যামেই দেই। ময়ো শেষাই ভাবিছোঁ। ভনী, মই এই তিনিআলি কিবা আহোঁগৈ। ভাত হ'ব এতিয়া, বাঢ়ি দিং ৰ, খাই ল'বি। যা তেনেহ'লে, সোনকালে ভাত বাঢ়ি দেগে। বাওঁগে। এই ৰঙালাওকেইটা ক'ৰ পৰা অনা হৈছিলে? ইমান লিকতা, খাবলৈ বৰ বেয়া লাগিলে দেই। ৰঙালাওকেইটা মহঙৰ পৰা অনা হৈছিলে। মহঙৰ পৰা? এটা কাম কৰিবিচোন ভনী। কি কাম? ৰঙালাও গাড়ী আহিলে আৰু 10টা কিনি থবিচোন। খাবলৈ লাগিব, পকা ৰঙালাও। ঠিক আছে। এই কাট, জলদি কাট। হেই ভনী, তই ভাতটোও সিজাব লাগে, পানীও সিজাব লাগে, ইফালে ছাগলী ফাৰ্মখনো চম্ভালিব লাগে। তোলে চালে বেয়াই লাগে। ঘৰখন যে কোনোমতে চলাব পাৰিছোঁ, শেখাই বহুত। বৌ এজনী আনিবি বুলি এনেই কৈ নাথাকোঁ নহয়। ৰচোন ৰ, অকল বৌ লাগে বুলি কৈ নাথাকিবিচোন। প্ৰথমতে তোৰ খাহে চিন্তা কৰিছোঁ মই। সেইবোৰ কথা মই এতিয়াই চিন্তা কৰা নাই দেই, আৰু 2 বছৰমান পিছতহে যি হয় হ'ব।
সেই খাবাও হয়। অঁ তোৰ চোলাটো আনলাতে মেলি থোৱা আছে। তই মোক বেয়া নেপাবি ঘৰত, মই তোৰ কথা ৰাখিব নোৱাৰিম। মই যাওঁ সেনেকৈ হা। যা সেনেকে। হেৰি কৰিম এটা বৰগৰা, বিষ্ণুপুৰ, কেশগুৰি, কেৰাণী, জকাইচুক গোটেইখিনি ফাইল থৈ আমি আছো এটা তোমাৰ লগত আৰু ফাইল থৈ আহিম এজনী এজনী পতাইহে আহিম। আমি যিমান দিন থাকিলে চিন্তা নাই। কৈছে এই কেকাই বোলে বাও পাং মই নোৱাৰো, মই বাও নেপাওঁ বুলি নাই। ইমান ধুনীয়া ছোৱালী আই ঐ মোৰ কঁকালত বিষ কেতিয়া পোন হ'ল মই ক'বই পৰা নাই। তুমি সেইজনী খালি নেপাওঁ আকৌ, তুমি সঁচাকৈ ডাইৰেক্ট নেপাওঁ। কেলে নি মই কেইবাদিনো মটন নিপিনিও মাকজনীক দিছিলোঁ, আৰু এদিন ৰসগোল্লা নিপিনি দিছিলোঁ নহয়। মাকজনীয়ে এনেকুৱা বাও পাইছে, তামোল 3খনলৈকে খুৱাইছে। এজনীকে লগাই না এটা হাই কম এই ছটা তাৰ আগতে সোমাই যাম, তাক আছে তাকো লৈ যাম নেকি? লৈ যাম। আধা ঘণ্টাচোন বাকী বাৱে হপাই বাৱে জকাইচুক কিবা কামত এটা জকাইচুক সেই মালটো ঘৰলে আকৌ এই তুমি ওলা এটা। আমাৰ ভনী কলেজৰ পৰা অহা নাই যে। নাই যাব লাগিব দেই, যাব লাগিব। বৈ যাওঁ এটা। এই যেনেকৈ নহয় এটা নাই সঁচাকে যাব লাগিব পইচা পাতি নাই নহয় এটা আমি আছো যে। মিলা মিলিকে এনেকে সপ্তাহৰ কাৰণে ওলাই আহিছোঁ আমি যে সিমান দিন নোৱাৰিম অকল দুদিন পাৰিম এটা। কেলে এই ভনী অকলে আছে নহয়, খুৰীয়ে থাকি দিব বাৰু। হ'লেও আমাৰ মটৰচাইকেলখনো নাই নহয়, দাদাই আনিলে। মটৰচাইকেলখনো নাই। এই আগৰখনকে বেচিলোঁ গ্লেমাৰখন, এইখন কাহে। এইখন এটা হেৰি চমৰ এটা এই অৰুণাচলত খেতি কৰিছে যে, এমাহ পেলাই থৈ গৈছে এনেকেই। এইখনকে হ'লেও লৈ যাম এটা। এইখনত ঢেৰ কাহিনী আছে এটা লগত। নতুন ডিজাইন ষ্টাইল দেই, কিন্তু এইটো নতুন ডিজাইন যে। এতিয়া 4টা কেনেকৈ উঠিম? এই বৰালি দি কিবা যাবগৈ লাগিব শ্বৰ্টকাট ৰাস্তাত। বৰালি পৰা শ্বৰ্টকাট ৰাস্তা কিবা লিখা? হ'ব ঠিক আছে, মই গৈছোঁ। আজি বৰ গৰম ন? হয় দেই, হয়। পেলালে মোৰ হাংগুণ পেলালে, অঙালা বুন্দে পেলালে, এটা কৰিলে দেই। মোৰ দোকানখন ভাঙি থলে খতম, আজি নাই। লাগিব লাগে তাতে নিবা মানে হ'ব লাগে না। খেতিয়ে বাজি আনে ইজিকিলে ওলাং দেনো এনেকুৱা এখন হ'ব লাগে না। ইজিকিলে ওলাং এনেকে হ'লেও লগাই লওঁ দে পা।
এদিকে ওলাই আহোঁতে এনাখন যাত হ'ব যাত্ৰাই খাৰাপ হ'ল আজি নেযাং ষ্টেণ্ডটো কি হ'ল কেনেকে আনিছিলি তাৰমানে ষ্টেণ্ডটো দুখ পালা নেকি মানুহজনে দুখ নাই তই ৰঙালাও এইদিকে এটা বেঙেনা এইদিকে এটা কলা এইপিনে এটা এইপিনে চাব মই ঘূৰি পিনি চাইছোং দেই ঘূৰি পিনি চাং এটা দেখিছো এইডাল মই লৈ পিনি আহিছে পাছে পাছে খেতি ভাল নৰখিলো কিন্তু দেই ৰাম ৰাম জকাই চকুলে যোৱাটো আজি এটা জকাইছো মাটিমাহ খোৱা খা তুমি এই দে নেজাঙে দুজনী যে যিহে ধুনীয়া ধুনীয়া এটা কলে তুমি যে ৰাতি অমলত দেখি থাকা দাদা কি কয় আমি যে নেযাওঁ আকৌ বিহুকে এটিম আহোঁ নহ'লে কোনে নাচিব তুমিয়ে নাচিবি আৰু এই এটাই নাচিব জাতখন কৈ দিয়া এটা লাগি যাওঁ ন ঔটেঙা ধূততে শিয়াল কণী পাৰিলে শিয়াল কণী পাৰিলে মতা হাঁহে উমনি যে মোনা কচু আছিলে মোনা কচু এনেকুৱাটো চব পালে এনেকুৱানো লগা যেনে তেনে লগা এনেকে ঠেলি ঠেলিয়ে যাংগে লগা সেনেকে নহয় লগা এইডাল লগাং তেতিয়াহ'লে ন চাই থাকোঁতে দুদিনাখন 1 লাখ টকীয়া ছাগলী ফাৰ্ম এখন খুলিলেচোন হয় দেই আমিও কথা খা মন নকৰা নহয় হয় দেই আমিহে এনেই জবলা গোটাকে পৰি আছো এইটো চৰ্ত ঘৰ নহয় না হয় আলহী দাদা এজনচোন আহক
এতিয়া কৈহে হৈছ বাৰু মই দৈজানো হৈছোঁ পাই আমৰডিগিত গৈ পাইছ না এতিয়ালৈকে যে গৈ নাই পোৱা আকৌ দেউতা যাম আকৌ কেতিয়াবা দেউতা তামোল এখন ল নাতিনি দে কালি নলনীত মিটিপতা এখন খাবলৈ আহিছিলোঁ আকৌ তাকে লগৰবোৰ গ'লগৈ মই আকৌ থাকি গ'লোঁ হয় না দেউতা নাতিনি জীৱনটো কচুপাতৰ পানী আকৌ আহিব নোৱাৰিবও পাৰোঁ দেউতা আহিলি ক আজি থাকিয়েই যা দেউতা এতিয়া ব দেই মই চাহ পানী সিজাংগে দেউতা চাহ পানী খাবি দেই নাতিনি ককা এতিয়া ক'লেহে গ'ল কেকাই হাবিলৈ গ'ল কাক বাঁহৰ গাছ আনিবলৈ গ'ল ল'ৰাটো লগ পাবলগীয়া আছিলে তাৰ লগত ঢেৰ কথা আছিলে সেইকাৰণে দেউতা আজি থাকি যা কেকাই আহিবচোন গধূলি আজি থাকিব নোৱাৰো বেয়া নাপাবি দেই নাতিনি আকৌ কেতিয়াবা আহিম ক গৰম উঠিছে না দেউতা বাহিৰতে বহোংগে আজি জানো নাথাকোঁগৈ বুলি ভাবিছো না দেউতা নোৱাৰো থাকিবলৈ মাটিমাহ 4 দিন পালেহি যে যাবই লাগিব এই নাতিনি বাছ আহিলে মোৰ যাবলৈ হ'লেই যাঙেই দেউতা বাছ অকল এখনে নহয় আৰু খন নাহিব ৰ হয় না দেউতা এতিয়া দীপশিখা বাছখন গৈছেহে আৰু দহতীয়া বাছখন আহিব পাবি এতিয়া বাছ কেইখন মহৰ পৰা তিনিচুকীয়ালৈ যায় না হয় দেউতা ককায়ক তোৰ লগ নেপালোঙেই নাতিনি এতিয়া যাংগে দেই এই চেগতে কথাও খাই কথা যাং দেই নাতিনি ক দেউতা ঘৰ এখন চলোৱাটো বৰ টান তথাপিতো সমাজখনৰ লগত খোজত খোজ মিলাই চলিবি দেই নাতিনি চলিম দেউতা এইখিনি সময় কথা পাতি থাকোঁতে গ'ল আকৌ নাথাকোঁ বুলি কৈছ অলপমান ব দেই মই ভিতৰৰ পৰা আহোঁগৈ ইমান খৰখেদাকে কিনো দিম দেউতা মোক মোহাৰিবলৈ গামোচাকে এখন দিছোঁ এইবোৰ নহ'লেও হৈছিলেচোন নাতিনি ককা আহিলে কবি দেই নাতিনি দেউতাটোৱে বৰ খৰখেদাকে এবাকে সোমাই থাকল বুলি কম দেউতা দহতীয়া বাছখন আহিছে হয় না মই জীয়াই থাকিলে আকৌ এপাক আহিম দেই নাতিনি এতিয়া যাওঁ তেনেহ'লে পৰি মৰমলেণ্ডলৈ যোৱা কথাষাৰ কি হ'ব মৰমলেণ্ডলৈ ফিলবাই জোৎস্নাবাই ইমানকে মাতি আছিলে যাব নেপালোঁ নহয় কোনেনো বুজিব আমাৰ দুখৰ কথা ন হয়তো কৰবি মৰমলেণ্ডলৈ যাব নেপালোঁ কেনেবাকে খং উঠিব কেনাই যাকে তাকে মুহূৰ্তিয়াম দেৰি হ'ব জোৎস্নাচোন ক'লৈ যাওঁ নিয়ৰ জোৎস্না ক'বালৈ যাওঁ নেকি মই লক্ষীমাহঁতৰ ঘৰৰ পৰা আহোঁগে যা তহঁতৰে দিন জোৎস্না ৰচোন ছোৱালীজনী ভনী দি থৈ আহোঁ জানিছ জোৎস্না নিজৰ জীৱনটোতো বৰবাদ কৰিলোঙেই লগতে আনৰ জীৱন এটাও বৰবাদ কৰিলোং তাৰ মানে সৰু ছোৱালীজনী বিয়া পাতিছিলোং 1.5 বছৰ থাকিয়ে গুচি গ'ল এক্সাম দি তই শেষ কৰিলোং তই এতিয়া কি কৰিছ জানিছ নিয়ৰ মই এখন ছাগলী ফাৰ্ম খুলিছোঁ ছাগলী ফাৰ্ম তাকো এজনী ছোৱালী মানুহে এতিয়াতো বুজি পালি তাৰ পৰিণাম কি হয় জোৎস্না মই পস্তালোং তই ঠিকেই কৰিলি জোৎস্না ডিগ্ৰী কমপ্লিট কৰি এখন ছাগলী ফাৰ্ম খুলিলি মইহে বৰবাদ হলোং মই যাং দেই যা ইয়াতে বহি লওঁ দে হওক
কাকো পথাৰৰ কি খবৰ আনিছোঁ আতা? কাকো পথাৰৰ খবৰটো শুনিবলৈ মনটো একেবাৰে হুতোতাব লাগি আছে আতা। কাকপথাৰ শেৱালি খবৰ আনিছোঁ আতা। কাকপথাৰ শেৱালি খবৰটো ক'বলৈকে তোমাক ইয়ালৈ মাতি আনিছোঁ। শেৱালিক লগ পালি না আতা? দে কচোন আতা শেৱালি খবৰ। কি ক'ম অ' আতা শেৱালি কথা? শেৱালি বিয়া হৈ গুচি গ'ল। শেৱালি কথা আৰু মনলৈ নানিবি অ' আতা। শেৱালিক যোৱা মঙলবাৰে এজন ধনী ব্যৱসায়ীলে বিয়া দিলোঁ আতা। কি কৰিবি অ' আতা? ধনী মানুহ ঢেৰ বাও বস্তু কিনি দিব, লাগিলে সোণৰ পালেঙো কিনি দিব। কি কলি আতা? সোণৰ পালেং? মানি লৈছোঁ, এজন ধনী ব্যৱসায়ীয়ে শুবলৈ এখন সোণৰ পালেংলৈকে কিনি দিব। কিন্তু কেনেবাকৈ যদি সাংসাৰিক জীৱনত আউল লাগে তেনেহ'লে এটা কচোন, টোপনি কিনি দিব কোনে? হয়তো আতা, সেইষা যে জাতেকে হোৱাটোকে কৈছ, কোনেনো টোপনি কিনি দিব? অ' আতা আহিলি? অঁ আদা বহি এৰি যাব আতা। বিয়াত তেজেৰি ফালি আছো তোমালোকে। কি কবি আৰু আতা? তাকে কাকপথাৰলৈ গৈছিলোঁ। এই আটাও তাকে সেই আগতে ভাল পোৱা এজনী আছিলে, তাৰ খবৰটোকে লওঁ বুলি গ'লোঁ। কথাটো একেবাৰে বেয়া। শেৱালি নেকি কথা? শেৱালি তাকে ধনী মানুহ তালৈ বিয়া দিলে, ধনী ব্যৱসায় হেনো। তাকে বিয়া দিলে, তাকে দুখ লাগি আহিলে। আটাক কৈছোঁহি এইবোৰ দুখ নকৰিবি, নহয় জানো? ৰাতি হুমুজীয়া বেলি পোহৰ বিচাৰি গ'লে ক'তনো পাবি আতা? গাঁৱতলিত বহি গাঁৱতীয়া কান্দিলেও শেৱালিকনো ক'ত পাম আতা? কচোন। হয় আতা, হয়। চিন্তা নকৰিবি, এইবোৰ কিন্তু শেৱালি এপাহ ফুলহে। আতা তুমি চিন্তা নকৰিবি, এপাহ শেৱালিহে হৈছে। ঘৰত আহিলে ঢেৰ শেৱালি ফুলিব।